Hello guys, আমি কালী মন্দিৰত আহিছো আজি। এয়া ফিন্দৰ জন্মদিন আছিল আৰু গৰু এৰি দিব। এয়া গৰু তো এৰি দিব আজি ফিন্দৰ জন্মদিন অশুভ হৈছে আৰু ইয়াতে নাম ধৰিছে। এয়া কালীমাৰ ওচৰত এয়া কালীমাৰ বহুত মাহিত্য আছে। ভিতৰত প্ৰতিমা এখন আছিলে কিন্তু প্ৰতিমাখন এই উই মাটিয়ে ঢাকি ধৰিছে, তাৰ কাৰণে ইয়াতে ফটো দিছে। ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰি দিব কালীমাৰ ওচৰত। এয়া নাম চাম ধৰা হৈ গ'ল। এয়া পূজা কৰিব, এতিয়া পূজা কৰিব। গৰুটো ৰাজহুৱা কৰি এৰি দিব। যাব এতিয়া এৰি দিব গৰুটো। তেল সেন্দুৰ লগাই দি আছে। জগপুৰী জগপুৰী এনকে দিবি দে, হাত খান একবাৰ দিলে হ'ব দে। নাম ধৰা খুব ভাল হৈছে দে। কোনোবা লাগিলে কমেণ্ট কৰিব, মই যোগাযোগ কৰি দিম আপোনাৰ লগত। কালীমাৰ ওচৰত বেট বৰা হৈছে। বহুত দিনে আমি গমেই নাপাওঁ, আমি সৰু থকাৰ পৰা হৈছে এইটো মন্দিৰটো। এয়া গৰু দিব ফিন্দে আজি। বাহাতে তেল মুখখন তেল সেন্দুৰ লগাই দি আছে। গৰুক বান্ধি দিব। যাবা নাপায় নহয়, গত লাৰি দিয়ে লাগ ৰামৈ দেংগা থাক বাইদেউ শাক দে আকৌ নাই দে গোটা এটা একবাৰ গৰু এটা হৈ ধৰিবি।